আপোনালোকে চাই আছে নিউজ লাইভ 365 নৰ্থ ইষ্ট। অসম আৰক্ষীয়ে মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে আজি জামুগুৰি হাটৰ মিলনপুৰত 20 কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জামুগুৰি আৰক্ষীয়ে অৰুণাচলৰ সিজুচাৰ পৰা জামুগুৰি হাটলৈ AH07L8132 নম্বৰ বলেৰো গাড়ীখনে কঢ়িয়াই অনা অৰুণাচলী সুৰাখিনি অঞ্চলটোৰ পৰা লৈ পলায়ন কৰাৰ সময়তে জামুগুৰি আৰক্ষীয়ে গাঁওৰক্ষীৰ বাহিনীৰ সম্পাদক ৰঘু বৰাৰ বিশেষ খবৰ ভিত্তিত জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ আগমনৰ উমান পাই সুৰা ব্যৱসায়ী দলটো ততাতকৈ পলাবলৈ চেষ্টা চলোৱাতে পথাৰৰ মাজত পথৰ বোকাত সোমাই পৰে বলেৰো গাড়ীখন। পিছত গাড়ী এৰি অৰুণাচলী সুৰা অবৈধ বেহাৰ লগত জড়িত দুজন যুৱক পলায়ন কৰে। যদিও লিংকমেন আজাৰগুৰিৰ সৰুজ মিলি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আজি মানে অ' চি ছাৰৰ কিবা ইনফৰ্মেশ্যন আছিলে, ছাৰ কোনোবাই জনাইছিলে। মই জনামতে চেলিম তকলু বুলি এজনে আছাৰ কৰ্মকৰ্তা, তেওঁ জনাইছে যে মিলনপুৰ নামৰ গাঁওখনত পথাৰত এখন বলেৰো গাড়ী সোমাই আছে, গৰাকীবিহীন। গৰাকী আছিল, কিন্তু ওচৰ চুবুৰীয়া যেতিয়া ওচৰ চাপি গ'ল তেওঁলোকক মানে খেদি পঠাইছে, এতিয়া আহিবলৈ দিয়া নাই। তাৰপিছত অলপ দেৰি পিছত বোলে সিহঁতে পলাই গ'ল, আৰু অ' চি ছাৰক জনোৱাৰ পিছত মোক ডেপুট কৰি মোক মোতায়েন কৰাৰ পিছতে মই গৈ পাওঁ যে মিলনপুৰ হয় এখন বলেৰো সুৰাভৰ্তি অৰুণাচলী সুৰাভৰ্তি মানে BRC আছে। কিমান কাৰ্টন মানে মই এতিয়া চোৱা নাই সুধি 20 কাৰ্টনমান আছে। পূজাৰ সমাগত দুষ্ট চক্ৰ এতিয়া অৰুণাচলৰ আমি জনামতেতো সিজুচাৰ পৰা আনিছে। কোনো লোকক আটক কৰিবলৈ বৰ্তমান হোৱা নাই, কিন্তু তাৰ লিংকৰ এজন পাইছোঁ আমি, তেওঁৰ গাড়ীখন উদ্ধাৰ কৰিবলৈ যোৱা এজনক। তেওঁৰ হাতত আমি গাড়ী চাবিও পাইছোঁ, তাকে লৈ আনিছোঁ পুলিচৰ কাৰণে। ঠিক আছে। আজি অৰুণাচলী মদ এখন মানে বলেৰো গাড়ী এখন বিশেষ সূত্ৰে গম পাই আমি ছাৰৰ লগত যোগাযোগ কৰি পেলাই গাড়ীখন আমি তাৰ পৰা মদে খতম মানে ভৰ্তি আছে গাড়ী ফুল আছে। পূজা সমাগত সেইটো লক্ষ্য লৈ এতিয়া এইবিলাক দুষ্ট চক্ৰই আৰম্ভ এইবিলাক পূজাৰ সমাগত লৈ তাৰ দুষ্ট চক্ৰই এই ব্যৱসায় কৰিবৰ কাৰণে অৰুণাচলী মদ আনি পেলাই ব্যৱসায় কৰিবৰ কাৰণে আনিছিলে। কোন লোকক আটক কৰিছে নেকি? এজনক আটক কৰা হৈছে আৰু দুজন পলাইছে বুলি পেলাই আমি গম পাওঁ। ঠিক আছে। কি কৰি আছে? কাটিব লাগে যে বান্ধি দিলে যে গাড়ী নাম্বাৰ